Hello everyone, welcome to my YouTube channel PB Vlogs. আজি মোৰ নতুন ভিডিঅ' লৈ আপোনালোক সবকে স্বাগতম জনাইছো। আশা কৰো ভিডিঅ'টো চাই ভাল পাব। ভাল পালে সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ মোৰ ৰেচিপিটো হৈছে চিকেনৰ পাৰ্টছবোৰ। চিকেনৰ পাৰ্টছবোৰ মই ধুনীয়াকৈ আনি সাফা কৰি লৈছো। এইটো চাব পাৰে। তাৰ লগত লাগিব এতিয়া আলু আৰু বেঙেনা। দুটা বেঙেনা আৰু এটা আলু মই ধুনীয়াকৈ কাটি লৈছো। তাৰ লগত লাগিব আপোনাৰ পিয়াজ এটা ডাঙৰ সাইজৰ, কেইটামান নহৰু আৰু নৰসিংহ পাত। এতিয়া কেৰাহীটো গৰম হ'বলৈ দিছো মই। দি তাতে মই তেল অলপ দি দিলো। তেলটো গৰম হৈ গ'ল। এতিয়া মই নহৰু কেইটামান এড কৰি দিম আৰু অলপ টাইম ফ্ৰাই হ'বলৈ থৈ দিম। নহৰুটো ফ্ৰাই হৈ যোৱাৰ পাছত মই এটা কাটি থোৱা পিয়াজ, জলকীয়া আৰু নৰসিংহ পাতখিনি এড কৰি দিম। এনেকৈ অলপ টাইম ফ্ৰাই হোৱাৰ পাছত মই চিকেনৰ পাৰ্টছবোৰ এড কৰি দিম। এনেদৰে ফ্ৰাই কৰি থাকোঁতে মই কাটি থোৱা আলু আৰু বেঙেনাটো এড কৰি দিম আৰু ফ্ৰাই কৰি থাকিম। ধুনীয়াকৈ অলপ টাইম ফ্ৰাই হোৱাৰ পাছত এতিয়া মই নিমখ আৰু হালধি এড কৰি দিম আৰু অলপ টাইম ফ্ৰাই কৰিম। অলপ জ্বলা হ'বৰ কাৰণে মই ৰেড চিলি অলপো এড কৰি দিছোঁ।
ফাইনেলি মোৰ চব্জি ৰেডি এইটো চাব পাৰে কেনেকুৱা হৈছে ৰেচিপিটো চাই যদি ভাল পালে মোক কমেন্ট কৰি জনাব আৰু নতুন নতুন ৰেচিপি পাই থাকিব আৰু ৰেচিপিটো আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব